ভাড়াঘৰতেই চলি থাকে নাৰীতে চক্ৰ। ভাড়াঘৰটোলৈ নিতৌ আহে নতুন নতুন যুৱক যুৱতী। নাৰীতে ব্যৱসায়ৰ উমান পাই প্ৰতিবেশীয়ে চলাইছিল অভিযানত আটক কেইবাগৰাকীও যুৱক যুৱতী। যোৰহাট নগৰত নিতৌ সংঘটিত হৈ আছে অসামাজিক কাণ্ড। আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত অসামাজিক কাম কাজৰ লগত জড়িত ব্যক্তিসকলক আটক কৰে যদিও বৰ্তমানেও পুনৰাই সংঘটিত হৈ আছে অনুৰূপ ঘটনা। কালি নিশাও যোৰহাট আৰক্ষীয়ে নাৰীতে চক্ৰৰ লগত জড়িত 3গৰাকী যুৱতী আৰু এগৰাকী যুৱকক আটক কৰে। ঘটনাটো যোৰহাটৰ বহতীয়া গাঁৱৰ ৰতালী পাৰত। বহতীয়া গাঁৱৰ এটা বাসগৃহত ভাড়াতীয়া হিচাপে আছিল কেইবাগৰাকীও ব্যক্তি। এই ব্যক্তি কেইগৰাকীৰ নেতৃত্বতে চলি আহিছিল নাৰী দেশৰ ৰমৰমী ব্যৱসায়। কালি নিশাও ভাড়াঘৰটোলৈ আহিছিল কেইগৰাকীমান যুৱক আৰু যুৱতী। প্ৰতিবেশীৰ চকুত ধূলি দি অসামাজিক কামত লিপ্ত হোৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। অঞ্চলটোৰ ৰাইজে নিশাৰ ভাগতেই ওলাই আহে নাৰীতে ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক আটক কৰিবলৈ। স্থানীয় ৰাইজে যুৱক যুৱতীসকলক আটক কৰি উত্তম মাধ্যম ঘটায়। তাৰ পাছত খবৰ দিয়ে আৰক্ষী প্ৰশাসনক। নিতৌ নতুন নতুন যুৱক যুৱতী এই কোঠালৈ আহি থকাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবেশীয়ে। মানে এনেকুৱা ধৰণৰ যে ইয়াত যিজন ধৰক ওনাৰ আছিলে তেওঁলোকে নাজানো কাৰ কেনেকে চিনাকিত আহি পেলাই এই ঘৰটোৰ মুঠতে কোনোবা ভাড়াতীয়া আছিলে বুলি আমি অৱগত। আমাক কোনো জনোৱা নাই, কিন্তু আমি ধৰক দেখিছিলো যে ইয়াত কোনোবা ভাড়াতীয়া মানুহ আছে। ধৰক দেখা পাইছো যে ইয়ালৈ সঘনাই বিভিন্ন ধৰণৰ যুৱক যুৱতীৰ মানে আহনি জাহনি চলি আছে। গতিকে আমি প্ৰতিবেশী হিচাপে কাৰণ মানুহসকলে আলহী অহা যোৱা থকাৰ ধৰণ এটা আমি ধৰক দেখো, কিন্তু ইয়ালোকৰ ক্ষেত্ৰত অকণমান ব্যতিক্ৰম দেখি আমাৰ অৱশেষত স্থানীয় ৰাজ্যৰ তৎপৰতাত যোৰহাট আৰক্ষীয়ে 3গৰাকী যুৱতী আৰু এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। ইফালে এই ঘটনাৰ সৈতে জড়িত আন কেইবাগৰাকীও যুৱক যুৱতী বৰ্তমান পলায়ন কৰে। পিছত প্ৰশাসনক জনালো, তেওঁলোকে আহি পেলাই ইয়াৰ পৰা কৰায়ত্ব কৰি তেওঁলোকক সেইটো ধৰক আপোনাৰ 15-20 দিন মানৰ পৰা চলি আছে। একজেক্ট ডেটটো ধৰক মই ক'ব নোৱাৰিম, কিন্তু ধৰক 15-20 দিনৰ পৰা এই ঘটনাখিনি ঘটি আজিতো ধৰক এতিয়া ধৰিতো ধৰক 3জনে যুৱতী 3গৰাকী নে 4গৰাকী নিছে আৰু যুৱক এজনকহে ধৰিবলৈ সক্ষম হয়। কাৰণ বাকীকেইজন মানে আমি মানুহকেইজন গোট খাওঁ মানে তেওঁলোকে আমাৰ চকুৰ সন্মুখতেই পলাই কোনোবা আগফালে গ'ল, কোনোবা পিছফালে গ'ল। আৰু কাৰণ সেইখিনি সময় চবৰে খোৱা লোৱাৰ সময় 10মান বজাৰ সময়, গতিকে আমি ধৰক মানে গোটেইজনক ধৰিবলৈ সক্ষম নহলো। তেওঁলোক সঘনাই আহি থাকে, মানে সেইবোৰ বিভিন্ন ধৰণৰ মানুহ, বিভিন্ন ধৰণৰ ড্ৰেছ পোছাকৰ ধৰক হয় সেইবুলি আমি সন্দেহ কৰিছো নহয়, আচলতে হৈছে। কাৰণ যদি তেনেকুৱা ধৰণৰ পৰিৱেশ নহয়হেঁতেন তেতিয়াতো ভাল মানুহ আহিলেহেঁতেন, গ'লহেঁতেন, হয়নে, ওচৰ চুবুৰীয়া মাতবোল কৰিলেহেঁতেন। কিন্তু তাকে নহৈ পেলাই ধৰক ব্যতিক্ৰম ৰাতি ইয়াত এতিয়া এগৰাকী প্ৰতিবেশীয়ে জনোৱা মতে ধৰক ৰাতিপুৱা 4-5 বজাতো বুলেটে আহি পেলাই ছোৱালী থয়হি। তেওঁলোকৰ গেট খোলাই থাকে, মানুহ যেতিয়াই মন যায় আহিব পাৰে, যেতিয়াই মন যায় যাব পাৰে। ৰাতি মানে 12-1 বজালৈকে আকৌ ৰাতিপুৱা 4-5 বজাৰ পৰা মানে কাৰ্যসূচী তেওঁলোকৰ আৰম্ভ হৈ যায়। গতিকে এইবিলাক অসামাজিক। ব্যুৰো ৰিপৰ্ট 10 to the 9।